তুরু তু 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 তুরু তু। বড় বুলু হা কি লিখিছে বড় বুলি কোনো জাতি নাই কছাৰী বুলি জাতি আছে বুলিহে জানো ইয়েছ অফকোৰ্স ঠিকই কৈছে আপুনি আমি কছাৰী হয় আপোনালোকে এতিয়ালৈকে নাজানে নেকি কছাৰী কোন হয় কছাৰী বড়োও হয় জানিলেও আপোনালোকে তেনেকুৱা কিবা কিবি বকি থাকে কমেন্ট দি থাকে মোৰ ভিডিঅ'ত আপোনালোকে চেক কৰিব পাৰে আগত ভিডিঅ'ত আছে মানে তেনেকুৱা বহুত মানে বড়োত কিবা গিন কৰি আছে মানে বড়ো কি ক'ত পৰা আহিছে বড়ো পৰা কেনেকুৱা বড়ো হ'ল এইটো আপোনালোকে জানিলেও হিষ্টৰী পঢ়িলে কিলে গম পালেও তেনেকুৱা কি কৈ থাকে জানে তথাপিও মানে এনে কৈ থাকে আৰু না আমি কছাৰী হয় আমাক এনেকুৱা মানে হিষ্টৰী আছো আৰু কছাৰীৰ পৰা কেনেকুৱা বড়ো হ'ল এতিয়ালৈকে আমি কছাৰী ক'লেও আমি একো দুখ নাপায় আগৰ আমাৰ মানুহটো মানে যেনেকুৱা বেলেগ বাহিৰত গ'লে আমাক দেখিলে বড়ো মানুহক দেখিলে এই কছাৰী আহিছে বুলি কৈ থাকে না কছাৰী আহিছে দেই কছাৰী আহিছে বুলি এই কছাৰী মানুহ বুলি কৈ থাকে না নৰ্থ ইষ্টত যিমান ট্ৰাইবেল আছে না সবকে তেনেকুৱা মানে হিষ্টৰী আছে নাম আছে ট্ৰাইবেলত অৰুণাচলৰ যেনেকুৱা নিচি মানুহবিলাকক কি কয় এই দপলা ওখৰা মানুহ মিচিং মানুহটো কি কয় হেই মিৰি মানুহ তেনেকুৱা ওখৰা বড়ো মানুহটো কি কয় এই কছাৰী মানুহ তেনেকুৱা আৰু আমি সব একে কছাৰী হয় কছাৰী বলে আপোনালোকে যদি গুগলত সাৰ্চ কৰিলেতো গম পাব মই এতিয়া ক'বলগীয়া একো নাই আপোনালোকে নিজে জানিলেও তেনেকুৱা কয় আৰু না আৰু বড়ো শব্দটো কি জানে আপোনালোকে বড়ো আৰু বড়ো কৈ থাকে বড়োটো কি বড়ো মানে লিখিত ভাষা বড়ো বুলি ক'লে আমি সবকো কয় যেনেকৈ আসামত আমি অসমীয়া বুলি ক'লে তেনেকুৱা আমাক সবে অসমীয়া বুলি কয় তেনেকুৱা আমাৰ বড়ো তেনেকুৱা বড়ো বুলি ক'লে সবে হ'ব বড়ো বুলি অকল চিংগল হ'ব গম পাব লাগে সবে আপোনালোকে নাজানে চাগে মেছ কছাৰীৰ পৰা আমি ব্ৰহ্ম টাইটেলটো লিখিবলৈ কেনেকুৱা এপ্ৰুভেল পালে আগত ব্ৰিটিছ সময়ত গুৰুদেৱ মেছ এনেকুৱা আমাৰ ধৰ্মগুৰু মানুহ আহিছিলে বড়ো মাজত সি গুৰুদেৱ মেছ লিখিছিলে তাৰপিছত সি 1912ত ব্ৰিটিছ কোম্পানীত বা ব্ৰিটিছ চৰকাৰত মেমৰেণ্ডাম দিছোঁ মানে মেছ কছাৰীৰ পৰা আমি ব্ৰহ্ম টাইটেলটো লিখিবলৈ এপ্ৰুভেল পাব লাগে বুলি তেনেকুৱা মানে ব্ৰিটিছ চৰকাৰে একচেপ্ট কৰিলে একচেপ্ট কৰি মেছ কছাৰী আমি আগত বড়ো মানুহবিলাক মেছ কছাৰী লিখি আহিছোঁতো টাইটেলটো এতিয়াও আছে মেছ কছাৰী লিখা মানে কম হৈ গ'ল আৰু ব্ৰহ্ম টাইটেল আহি পেলাই তাৰপিছত এই ব্ৰহ্ম টাইটেলটো লিখিবলৈ ব্ৰিটিছৰ মেমৰেণ্ডাম দিছোঁ আৰু তেনেকুৱা আমি লিখি আহি আছোঁ আৰু বড়ো মানুহবিলাকে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম সি আমাৰ মাজত আহি কিনি আপোনালোকে হিষ্টৰী পঢ়িলে গম পাব কছাৰী টাইটেল লিখা এতিয়াও আছে কছাৰী টাইটেল লিখা মেছ টাইটেল লিখা আপোনালোকে সুধিব পাৰে আপোনাৰ ভাষাটো কি একে বড়ো ভাষা কয় দখনা পিন্ধে চব একে গামচা পিন্ধে আৰণাই পিন্ধে এনেকুৱা আৰু থেংক ইউ